কেনেকৈ পালা সাৰপ্ৰাইজ উৰি আপুনি সঁচাকে গাড়ী কিনিলে নেকি আৰে তোমাৰ সন্মুখতে দেখোন 1,20,000 টকা গণি গণি দিছে অ কি আছে মোৰ বিশ্বাসে হোৱা নাই জানেনে সপোন সপোন লাগিছে হেই এইজনী অসভ্য নেকি আপুনি নিজৰ মাইকী মানুহজনী মৰমত চুমা এটা খালে অসভ্য নেকি কি যে কৰে নহয় বেয়া নাপাব দেৰি হৈ গ'ল মানে কোনো বেয়া নাপাওঁ থেংক ইউ দেই কাগজ পত্ৰখিনি আনিছা কাগজপত্ৰ মানে ট্ৰেন্সফাৰ হওঁতে দেৰি হ'ব নহয় অকণমান অ ৰাস্তা পদূলি আকৌ পুলিচে প্ৰব্লেম কৰিব নেকি আপুনি পুলিচৰ মানুহত প্ৰব্লেম হ'লে পাব মোৰ কিবা কৈছোঁ হেৰি এইটো লোৱা মোক কিয় দিছা মই কি কৰিম আপোনাৰ গাড়ী আপুনি চলাওক মই চলাব নাজানো নহয় ন হ'ল আপুনি থৈ আহক বলক মইতো চলাব নাজানো মানে ড্ৰাইভাৰকে চাওকচোন ঠিক আছে মই ড্ৰাইভাৰ এটা বিচাৰি দেই কি টাইপৰ মানুহ চোৱাচোন গাড়ী এখন চলাব নাজানে তাক কৈ লাভ নাই আপুনি হ'বলা জানে গাড়ী কিনিছে গাড়ী চলাবই নাজানে উৰি এই গাড়ীৰ ভিতৰত সিজি যাম এতিয়া তুমি হাঁহৰ কণী নে মুৰ্গী কণী সিজি যাব এচিটো চলাই দিয়ক ষ্টাৰ্ট কৰিলে লাগিব অ ষ্টাৰ্ট কৰিব নাজানে ষ্টাৰ্ট দি দিম ঘপকে জাপ মাৰি দিব তেতিয়া গাড়ী কিনিছে সজাবলে এই বাৰ নখৰা স্বীকৃতি দিবলৈ কিবি মানুহ গাড়ীখন যে লৈছোঁ দাদাক ফোন কৰা ধৌ পাৰ কামচাৰি কৰিবলৈ কোৱা গাড়ী ঘৰ পাইগেনে নাই তাকেই ঠিক নাই ল'লো যেতিয়া পাবগৈ আৰু উৰি ৰৈ থকাতকে ড্ৰাইভাৰকে মাতক না আহিব কৈছেহে ৰ'বা ড্ৰাইভাৰ নাপালে মানে মই ইয়াত খিচিৰি বহি থাকোঁ কি নমগলীয়া কথা কৈ আছা মনি মানে তুমি আমি হাতত আমি হাৰি পৰা নামি আহা নেযাওঁ যাওক উৰি কেনেকে পাৰিছে আপুনি সেই টিঙৰ বাকচটোত সোমাই থাকিবলৈ বাপেৰৰ ঘৰত কেইখন গাড়ী দেখিছিল ওলাই আহকচোন ইমান ধুনীয়া বতাহ মাৰিছে বাহিৰলৈ আহক 1,30,000 টকা দি কিনিছোঁ ইয়াৰ পৰা বতাহ খাম সোমাই থাকক কেইটা ড্ৰাইভাৰ পাইছোঁ হেৰি আপুনি টকা 300 দিব তাক এই চিগাৰেট যাব মুখে দিব লাগে মই নাজানো দি দিব আৰু দেই হ'ব দিম দিয়া লাইচেঞ্চ আছে নে আছে ঠিক আছে বহক কাগজ পাতিখিনি আপুনি 3 দিনৰ ভিতৰত পাই যাব মই কিবা ঘৰত গৈ দিম আপুনি চিন্তা হেৰি কৰিব নালাগে নাই ৰাম মানে বৰুৱা দেখোন এখন কি হ'ল খোলা এই আপুনিও যে আৰু চবকে জনালেহে হয় ভাল খবৰটো বোলো দিওঁ আৰু তুমিও যে মানুহ এখন নমোৱা বৰুৱা ললো কেনেকুৱা পাইছে গাড়ীখন ভাল লাগিছে গৈ আনিব লাগিছে গাড়ীখন অঁ মই আকৌ চকা চাইডতহে পানী দিলোঁ ন টিপটপ কণ্ডিশ্যন কিন্তু চাৰিখন খিৰিকী চেচিলে উঠি আহে মই এখন পাহৰিলোঁ উৰি কথা পাতি থাকিবলৈ নাৰিকলটো ভাঙিব হোৱা আকৌ কৃষ্ণ হেৰি নাৰিকল ভাঙিবলৈ দুটা পৰিব নহয় গাড়ীখন তলতহে ভাঙে নাই কথা ঠিকে আছে গাড়ী কিনিব মোৰ কিন্তু বিশ্বাস হোৱা নাই আৰে ভণ্টিয়ে ফোন কৰি কৈছে ডিটেইলছত আহি আছে গাড়ী তথাপিও মোৰ বিশ্বাস হোৱা নাই ক'ত বিশ্বাস হ'ব অপিয়া কটীয়া যে এতিয়া আহি আছে দেখা পাবি সেইখনে নেকি বাৰু মই কৈছিলোঁ না গাড়ী আহিব বুলি আমাৰ বিশ্বাস নকৰে এতিয়া গম পালি নে বাহ যোৱা উঠাই দিলা পুৰা গাড়ী চৌ পাইছোঁ উঠাই দিলা মানে কিনিছোঁ বুলি কওক কংগ্ৰেচুলেশ্যন ছাৰ থেংক ইউ এই কিমান পৰিব আৰু 2,45,000 পঢ়া বহুত ল'লে সেই 1,20,000 তুমি চকাত পানী দিয়া আৰু ভোট জ্বলাওক না দিয়া চকাত দিয়া কৃষ্ণ মাহিৰ লগতে ফোন এটা কৰিবা পঢ়িলে মানে ভাত পাকে ওলাই যাম সোনকালে কৰা মই থানালৈ যাওঁ দেই থানালৈ মোৰ যাম বোলা গাড়ী যাওঁ বলো যাওঁ বল বাহ মজা অৰা এই চিৰি আছ এখেতৰ গাঁৱৰ ঘৰত চেণ্ট্ৰেল এচি কোনে দাদা মিউজিক চিষ্টেম আছে নে আছে দিয়কচোন মজা অলপ গানটো শুনো মোবাইল এখন নহ'লে বেটেৰী খৰচ ঐ গান লগাওকচোন গান এটা শুনো লগাই দিয়া হে তাৰপাছত গানখন ঘূৰাই ল'ব দিয়ক পইচা লাগিছে বহি হৈ নামাচোন চৰি যোৱাই ডাক হৈ যাব ডিটেইলছত ক'বলৈ গ'লে যোৱাই হ'ল ইমান নেক্সট মোৰ পাল আপুনিও গাড়ী কিনিব মই আকৌ কমাল তোৰ হয় চাপাৰি নহয় 21 পট এটা কাম কৰিব লগত জখলা এডালো কিনিব কিহে উঠিব পাৰিব চিৰিয়াছ কথা মাজত কমেডি টানি নানিবি অ' চাওঁ সেইখন ৱেগনৰ হয় ক'ত হ'লে চুৰি এই কিয় মংগলে কথা ক'বলৈ আহিছে 10,45,000 টকা কিনিছোঁ বা কেকিটা আপুনি নতুন গাড়ী কিনি ল'লে কিনিছোঁ আৰু আগৰ সপোন এটা পূৰণ হ'লো কেছটো হয়নে ছাৰ 2,45,000 লৈছে মানে মই ভালকৈ নাজানিম গাড়ীখন কিনিছোঁ নে সেইটো কওক কিনিছোঁ বুলি কৈছে কিন্তু মই লগত নাছিলোঁ ছাৰ কিনিছোঁ নে পইচা কিনিছে আপোনাৰ ভেৰি গুড কংগ্ৰেছ থেংক ইউ বঢ়িয়া পাৰ্টি